নগাঁও জিলাৰ ৰন্থলীৰ দুগদুগী পূজাথলীত জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ নাম প্ৰসংগৰে মুখৰিত পূজা মণ্ডপ। পূজাথলীৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিলে সকলোৱে। আজি মহাসপ্তমী। সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলাৰ প্ৰতিখন পূজা সমিতিয়ে বাতিল কৰিছে সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক তথা মনোৰঞ্জনমূলক কাৰ্যসূচীৰ বিপৰীতে প্ৰতিখন মণ্ডপত আয়োজন কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আৰু আদ্য শ্ৰাদ্ধ। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি সেই স্থানত নাম প্ৰসংগৰে মুখৰিত কৰি তোলে ভকত বৈষ্ণৱে। লগতে পূজাথলীতে ভক্তপ্ৰাণ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত দাবী কৰি শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰে। এইবাৰ আমি সুনিতা উইলিয়ামছ মহাকাশ যাত্ৰাৰ ওপৰত আমি নিৰ্মাণ কৰিলোঁ এইবাৰ দুৰ্গা পূজা মণ্ডপ। তাৰ লগতে আমি এইবাৰ মানে বিশেষ জুবিনদাৰ অকাল মৃত্যুৰ কাৰণে বেয়া লাগিলে, বহুত দুখ পাইছোঁ আমি অন্তত। সেইকাৰণে জুবিনদাৰ এটা প্ৰতিমূৰ্তি যাতে নিৰ্মাণ কৰিব পাৰোঁ তাৰে অকণমান চেষ্টা কৰি পেলাই এভাগ মূৰ্তি নিৰ্মাণ কৰিছোঁ আজি এক ৰাতিৰ ভিতৰত। সিমানে। এতিয়া ৰন্থলীলৈ সকলো আহক, দুৰ্গা পূজা উপভোগ কৰক। মোৰ নাম অঞ্জন বৰা। সকলো আচলতে সমগ্ৰ অসম সমগ্ৰ ভাৰতবৰ্ষ আচলতে শোকাতুৰ হৈ আছে। তাৰ মাজতে দুৰ্গা পূজা ভাগ আমি অনুষ্ঠিত কৰিছোঁ আৰু তাৰ পোনপ্ৰথমে আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলোঁ আৰু বিভিন্ন ধৰণৰ জুবিন গাৰ্গৰ লগত সংগতি ৰাখি দিহানামৰ পৰা আদি কৰি জুবিন গাৰ্গৰ গীতৰ সকলোবোৰ আচলতে আমি জুবিন গাৰ্গক লৈ বা সমগ্ৰ থিমটো বুলি নহয় আচলতে তেখেতকে আমি কৰিছোঁ। আৰু তাৰ উপৰি আমি পূৰ্ব পৰিকল্পিত আমাৰ যি আছিলে সেই পৰিকল্পনামতে সুনিতা উইলিয়ামছৰ মহাকাশ যাত্ৰা আমি তৈয়াৰ কৰাৰ কথা আছিলে আৰু সেইখিনি আমি ইতিমধ্যে আমি দেখাইছোঁ। আৰু সুনিতা উইলিয়ামছে কিদৰে ইয়াৰ পৰা মহাকাশলৈ গৈছিলে, কেনেদৰে তেখেতে 7 দিনৰ ঠাইত বহুত দিন ধৰি পেলাই তেখেতে ফচিছিলে, কেনেকৈ নাছাৰ যিখন স্পেচ গৈ পেলাই কেনেকৈ অহা সময়ত স্পেচ এক্স ড্ৰেগন দ্বাৰাই পৃথিৱীলৈ নামি আহিছিলে, সেই সকলোবোৰ দেখুওৱা হৈছে। মহাকাশ টেকন'লজিৰ বিষয়ে দেখুওৱা হৈ আছে আৰু অসমীয়া গহনাই জীয়াই পাবলৈ সক্ষম হৈছিলে। সেই অসমীয়া গহনাই জীয়াই কেনেকৈ পাইছিলে তাৰ কিছু কিতাপ পত্ৰই হওক বা মোৰ নিজৰ লিখা 2-3খন কিতাপো দেখুওৱা হৈছে। আৰু কেনেকৈ বনোৱা হয় সেই সকলোবোৰ কথা দেখুওৱা হৈছে। ৰন্থলী গাঁওখন দেখুওৱা হৈছে আৰু প্ৰত্যেক বছৰে ধৰে আমি এই বছৰ অসমীয়া গহনা অলংকাৰ মা দেৱী শ্ৰী চৰণক অৰ্পণ কৰিছিলোঁ। এইবাৰো আমি মা দেৱী শ্ৰী চৰণক অসমীয়া গহনা